আজি মই মোৰ স্বৰচিত এটি কবিতা পাঠ কৰিবলৈ লৈছোঁ। কবিতাৰ শিৰোনাম আজন্ম প্ৰেমিক। কবিতা নহয় মই যে তোমাক লৈ কবিতা ৰচিব পাৰোঁ, তাকো প্ৰেমৰ। দুৰ্দান্ত প্ৰেমিকো নহ'লোঁ যে মই তোমাক মোৰ প্ৰেমৰ অনুভূতি দিব পাৰোঁ। নাজানিলোঁ প্ৰেমৰ সংজ্ঞা দিবলৈও, কিন্তু এই যে তোমাৰ দুটি উজ্জ্বল নয়নে মোক বাৰে বাৰে আহি ধৰা দিয়ে, সেয়া চোৱাচোন, তুমি যে মোৰ সন্মুখত বহি আছা আৰু মোৰ বুকুখন শুনাচোন কাণ পাতি এবাৰ, সেয়া তোমাৰ এই মিঠা মাত নহয়নে? উফ, আৰু নকওঁ দিয়া। বতাহজাক বৰ নিষ্ঠুৰ, নহ'লে ই লৈ যাব কঢ়িয়াই মোৰ মনৰ বতৰাবোৰ তোমাৰ কাষৰলৈ। মই নোৱাৰিম বুজিছা, তেনে কৰিবলৈ মই নোৱাৰিম। মোৰ এই অনুভৱক মোৰ লগতেই থাকিবলৈ দিয়া। আকৌ কৈছোঁ শুনা, কবিতো নহয় মই যে তোমাক লৈ কবিতা ৰচিব পাৰোঁ।